আজি ঘোষণা কৰা হ'ল 2024 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। কলা, বিজ্ঞান আৰু বাণিজ্য তিনিটা বিভাগৰ ফলাফল ঘোষণা কৰা হয়। উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা আছিল 2,73,903 জন আৰু ইয়াৰ ভিতৰত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা হ'ল 2,42,794 গৰাকী। উত্তীৰ্ণ শতকৰা হাৰ 88.64%। কলা শাখাত অৱতীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা আছিল 2,01,089 গৰাকী আৰু উত্তীৰ্ণ শতকৰা হাৰ 88.24%। বিজ্ঞান শাখাত অৱতীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা আছিল 54,552 গৰাকী। ইয়াৰ ভিতৰত উত্তীৰ্ণ শতকৰা হাৰ 90.29%। আৰু বাণিজ্য শাখাত অৱতীৰ্ণ হৈছিল 17,395 গৰাকী শিক্ষাৰ্থী, উত্তীৰ্ণ শতকৰা হাৰ 88.28%। ৰাজ্যৰ ভিতৰতে কলা শাখাত শীৰ্ষস্থানত আছে অসমৰ বাক্সা জিলা। বাক্সা জিলাত উত্তীৰ্ণ শতকৰা হাৰ 97.88%। বিজ্ঞান শাখাত শীৰ্ষস্থানত আছে তামোলপুৰ জিলা। তামোলপুৰ জিলাত উত্তীৰ্ণ শতকৰা হাৰ 97.98%। আৰু বাণিজ্য শাখাত শীৰ্ষস্থানত আছে অসমৰ শিৱসাগৰ জিলা। শিৱসাগৰ জিলাত উত্তীৰ্ণ শতকৰা হাৰ 97.42%। এইখিনিতে উল্লেখযোগ্য যে যোৱা 37 বছৰৰ পিছত এইবাৰ শিক্ষাৰ্থীসকলক কোনো ধৰণৰ শীৰ্ষস্থান দিয়া হোৱা নাই। ভিডিঅ'টো ইমানেই। ভিডিঅ'টো কেনে পালে নিশ্চয় জনাব। ধন্যবাদ।